অ' বগাই মোবাইলত বুন্দামে কৰি কি চাই আছো? কিনো চাবি অ' হোৱাটছআপৰ ষ্টেটাছকে চাই আছো। হয় নেকি? মই পিছে হোৱাটছআপৰ ষ্টেটাছ চাবলৈ এৰিলো দেই। কিয় এৰিলি? এই ষ্টেটাছবোৰ অকল ল'ৰা ছোৱালীবোৰে অনলাইন ক্লাছ কৰাকে স্ক্ৰীনশ্বট মাৰি মাৰি দি থাকে। তলত লিখি দিব একদম তোতে অনলাইন ক্লাছ বুলিব। হয় নেকি? তয়ো দি দিবি আকৌ। এইবোৰ কৰি নাথাকো দেই মই। হয় নেকি? পিছে ক'ত যাওঁগে তইনো? এই মাস্কখন লওঁগৈ। আজিকালি আকৌ মাস্ক নিপিন্ধাকৈ পদূলিৰ সন্মুখলৈ ওলাব নোৱাৰে নহয়। সেইদিনাখন পদূলিলৈ ওলাই আহিছিলে, ইফালৰ পৰা আহিলে নহয় এখন পুলিচৰ গাড়ী, ৰখাই দিলে মোৰ সন্মুখতে। এটাই ক'লে নহয় তোৰ মাস্ক ক'ত বোলে। মোক এতিয়া পিটিব সেই নকবাত দৌৰিলোঁ, পিছলৈ ঘূৰি নাচালোঁ, একেচাতে বাৰান্দাতহে ৰৈছোঁ আৰু। হয় নেকি? এইটো আগতে মাস্ক নাই আছিলে নেকি? আগতে এখন কিনিছিলোঁ 10 টকা দি। 10 বাৰমান ধৰি দিলোঁ মাস্কখন। সেইদিনাখন পিন্ধিবলৈ চাইছোঁ, কাণত লগা অকল ফিটা কেইডালহে বাচি আছেগৈ। তই মোক হহুৱাই হৈ এতিয়া পেট বিষাবি দেই ল'ৰাটো। ঠিক আছে দে, তই হাঁহি থাক, মই মাস্কখন লৈ আহোঁগৈ। মই আকৌ ভাবিছিলোঁ তই মোৰ লগত বহিবলৈ আহিছ বুলিহে, মাস্ক আনিবলৈহে যাওঁ। নাই নাই, এনেদৰে য'তে ত'তে বাটে বাটে বহি দিব নোৱাৰো দেই মই। তইও বহি নাথাকিবি, পুলিচে পালে টিকাকৰণহে কৰিব। সেইটো হয় বাৰু দেই। এতিয়া মই গৈ থাকোঁ, তই ৰহ। যা যা, নহ'লে তইও ওলা, অকলে ইয়াত বহি বহি কি কৰিবি। হয় বাৰু, মোৰো মাস্ক এখন আনিব লাগিছিল। ব'ল তেতিয়াহ'লে, কি ভাবি আছ? ব'ল। হ'লনে? ব'ল ব'ল। বগাই দোকান নাই দেখোন। ৰচোন মাতি চাওঁ। দোকানী কোনোবাই কিডনেপে কৰিলে নেকি? কোনে কিডনেপ কৰিব ইয়াত ইমান ভিৰৰ মাজত? আছে চাগে ক'ৰবাত ওচৰতে। দোকানী। কি হলো? কিবা দিম নেকি? এই আমাৰ দেউতাকে মাস্ক এখন দিয়কচোন। হেৰি নহয়, আপুনি দোকানী মানুহ হয়, দোকানত নাথাকি কাৰ ঘৰত চোৰ জুতি লৈ ফুৰিছে? এই নিজৰ ঘৰৰে চোৰ জুতি লৈছিলোগেও, চাহ একাপ খাই আহিলোগে। ঠিক আছে দিয়কচোন, আমাৰ দেউতাকে মাস্ক এখন। কেনেকুৱা মাস্ক দিম? ষ্টাইলিছ নে? এই কেনেকুৱা দিয়ে দিয়ক, খালি কৰোণাৰ পৰা বাচিব পাৰিলেই হ'ল আৰু। তোমালোক হৈছে ডেকা ল'ৰা, যি টি মাস্ক পিন্ধিলে নোহোৱাব নহয়, ছোৱালীয়ে উভতিয়ে নাচাব। তোমালোকে অকণমান ষ্টাইলিছ মাস্ক পিন্ধা। হ'ব, নালাগে আমাক ষ্টাইলিছ মাস্ক। ষ্টাইলিছ মাস্ক পিন্ধিলে যদি কৰোণা ফিটা হৈ যায়, তেতিয়া কোনে ৰিস্ক ল'ব? সেয়া ৰিস্ক পুৰা ডাক্তৰে ল'ব, তুমি টেনশ্যন ল'ব নালাগে নহয়। হ'ব, সেইটো বাদ দিয়কচোন, আপুনি মাস্ক দেখুৱাওকচোন মাস্ক। ঠিক আছে, এইখন চোৱা, এইখন 120 টকীয়া মাস্ক, মজা পুৰা। আপোনাৰ বাৰু এনে আমাক অইলত চাকৰি কৰা যেন লাগিছে নেকি? সস্তীয়া মাস্ক চাওকচোন, সস্তীয়া মাস্ক দেখুৱাওক। নাই ভাইটি, এইখন মাস্ক পিন্ধি চোৱাচোন, তাৰপিছত ইয়াৰ কামাল চোৱা। কামাল চাবলৈ আকৌ আমাৰ পইচাও লাগিব নহয় সিমান। আৰু আপোনাৰ ওচৰত যদি সস্তীয়া মাস্ক আছে দেখুৱাওক, নহ'লে আমি যাওঁহে। হেৰা ডেকা, ইমান খং কিয় কৰাও? খং ভাল নহয় ন ইমান। আপুনি সঁচাকৈ বৰ কামোৰ দেই। ব'ল বগাই, আৰু ইয়াত 1 মিনিটো ৰ'ব নাই। ৰচোন দাদা, আপোনাৰ ওচৰত যদি 20 টকীয়া মানৰ মাস্ক আছে দেখুৱাওকচোন। হেৰা ডেকা, আজিকালি 20-30 টকীয়া মাস্ক নাই নহয়, 50 টকীয়া আছে, দিম নেকি? হ'ব দিয়ক। এয়াহে ভাল ল'ৰা, এইখন লোৱা। দিয়ক। তই যে গাড়ীত উঠিলিগে, তই লৈ আহ। এই মানুহজনৰ লগত মোক কথা পাতি থাকিলে মাথাটোহে গৰম হ'বগৈ। আৰু এখন দিয়ক তেতিয়া। লোৱা, এখন লোৱা। এতিয়া কিমান 100 টকা দিব লাগিব ন আমি? উলিয়াই দিয়া এতিয়া 100 টকীয়া খমীয়া নোট এটা। এইটো লওক। দিয়া। এতিয়া গৈ থাকোঁ আমি। যোৱা। ব'ল ৰাজু। নাম বগাই, ঘৰ পাই গ'লি। নহয় বগাই, গাড়ীখন বিকিম বুলি ভাবিছোঁ, ল'বি নেকি? ল যদি কবি। হয় নেকি? দাম কিমান কৈছ? দামটো হ'ব তোৰ 1,33,581 টকা। হাই, ইমান দাম নে? তইতো 1,20,000হে লৈছিলি। আজি কেইদিনমান হ'ল গাড়ীখন বনালো নহয়, 3,581 টকা গ'ল। মানে তই সেইটো পইচাও ল'বি? ল'ম তেনেকুৱা, নহ'লে কোনে দিব মোক সেইটো পইচা? ঠিক আছে দে, তই বেলেগ কাৰোবাকে বিকিবি। হ'ব দে, কোনোবাই ল'লে কবিচোন। কম। তেতিয়া গৈ থাকোঁ দেই। যা তেতিয়া, মই বাৰু কোনোবাই ল'লে ক'ম বাৰু। ঠিক আছে, যাওঁ। চালা ইও মানুহ আৰু
1,30,000 টকীয়া গাড়ীখন বাৰু 1,33,581 টকাত কোনোবাই ল'বনে বাৰু গাড়ীখন? এইখন গাড়ীটো বিকিব নোৱাৰি। ইয়াত 14 পুৰুষো বিকিব নোৱাৰে এইটো দামত। আপুনি হ'লেও ল'ব জানো?